আসসালামুআলাইকুম গাইজ। আজি মই আপোনালোকক এটা আনবক্সিং ভিডিঅ' মই দেখাৰ কাৰণে মই চেষ্টা কৰিম। তাৰে আগতে মই দুটা কথা ক'লে আগতে মোৰ নাম্বাৰ 1 কুৱেশ্যন হ'ল মোৰ মানে ট্ৰিপড নাছিল, মানে ভিডিঅ' বনাত বহুত অসুবিধা হৈছিল। সেইকাৰণে মই ট্ৰিপড এডাল মানে মই ফ্লিপকাৰ্টত মই অৰ্ডাৰ দিছিলোঁ। আজি হ'ল এসপ্তাহ মানে হ'ল, যোৱাকালি আহিছে। মই ভিডিঅ'টো বনাব পৰা নাছিলোঁ ভালকৈ। আজি মই নিশ্চয় আপোনালোকৰ আগত মই যিডাল ট্ৰিপড মানে অৰ্ডাৰ দিছিলোঁ অনলাইনত, সেইডাল মই আপোনালোকৰ আগত মানে আনবক্সিং কৰিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। তাৰে আগতে মই এটা কথা কওঁ আৰু আগতে, আপোনালোকে যদি কিবা মানে দামী বস্তু অনলাইনত বা ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়ে বা দিব খোজে, তেনেহ'লে মানে দামী বস্তু মানে যদি আইফোন বা বেছি দামী হেভি মোবাইল অৰ্ডাৰ দিব খোজে, কেতিয়াবা মানে অনলাইনত কেতিয়াবা গড়বাৰ হৈ যায় আৰু কিবা অৰ্ডাৰ দিলে কিবা আহি যায়। সেইকাৰণে মই আপোনালোকক এটা কথাই কওঁ, মোবাইল বেছি হেভি মোবাইল বা দামী মোবাইল অফলাইনত অনাটো বেছি ভাল আৰু মোৰ কাৰণে। কাৰণ মোৰ লগৰ ল'ৰা একদিন মানে এৰে আগতে হ'ল, আজি মোটামুটি এবছৰ মানে হ'ল, মোবাইল এটা অৰ্ডাৰ দিছিল। পিছত মোবাইল কি নামটো নাজানো, কিন্তু এটা মোবাইল দামী মোবাইলে অৰ্ডাৰ দিছিল, কিবা ভিভ' নাই কি, টপ মডেল হয় মোবাইলটো, কিন্তু মোবাইল নাহিল, মোবাইলৰ সলনি কিবা বেলেগ বস্তু হৈছে। তাৰে কাৰণে মই যদি আপোনালোকক মানে এটা কথা ক'ব বিচাৰিছোঁ যে মোবাইল চোবাইল অৰ্ডাৰ দিয়াৰ আগতে অলপ হুঁচিয়াৰ হৈ ল'ব। মানে অনলাইনত অৰ্ডাৰ দিয়াৰ আগতে অলপ হুঁচিয়াৰ হৈ ল'ব। কাৰণ মই ভাবোঁ বেছি হেভি মোবাইল বা বেছি দামী বস্তু ফ্লিপকাৰ্টত বা বহুত ধৰণৰ অনলাইন শ্বপিং আছে, অৰ্ডাৰ দি নানাটো বেছি ভাল বুলি ভাবোঁ আৰু মই। আৰু যদি অৰ্ডাৰ দিয়ে নে কিবা কম দামী বস্তু, মোটামুটি 200, 300, 400 টকাৰ ভিতৰত, সিমানমান ৰেটত বা সিমানমান দামৰ বস্তু অৰ্ডাৰ দিব পাৰে। কিন্তু বেছি দামৰ বস্তু অনলাইনত অৰ্ডাৰ দিয়াটো মই বেছি ভাল বুলি নাভাবোঁ। কাৰণ ময়ো নেদাওঁ, সেইকাৰণে আপোনালোককো মই হুঁচিয়াৰ কৰাৰ কাৰণে বা মানে অলপ সজাগতা হোৱাৰ কাৰণে মই আপোনালোকক এইখিনি অলপমান বাছ মটিভেট কৰিলোঁ। আৰু বেছি দামী মোবাইল আচলতে কেছ অনাটো ভাল, বা নলবাৰীটো হওক, মই যিহেতু নলবাৰীতে হয়, সেই নলবাৰীৰ কথাই ক'ম মই। শ্বহীদ মাৰ্কেটত আছে, বা দামী মোবাইল ল'ব খোজে আপুনি বা ভাল দামী বস্তু, তেন্তে ডাইৰেক্ট দোকানত যাইখিনি অনাটো বেছি ভাল হ'ব, মই সেইটোৱে ভাবোঁ। এতিয়া মই যিটো বস্তু মানে অৰ্ডাৰ দিছিলোঁ, ট্ৰিপড এডাল অৰ্ডাৰ দিছিলোঁ, ট্ৰিপডডাল আহি গ'ল যোৱাকালি। মই দেখাই আছোঁ আপোনালোকৰ আগতে মই মানে আনবক্সিং কৰিম বুলি ভাবিছোঁ। আৰু বস্তুটো হ'ল এইটো ইয়াত কিবা আছে মই নাজানো, খোলাৰ পিছতহে গম পোৱা যাব। চাওক, মই প্ৰথমতে খুলি দেখাই দিওঁ কিবা আছে, কিবা আহিছে। মানে কেতিয়াবা অৰ্ডাৰ দিয়া যে কিবা আৰু বস্তু আহে যে কিবা, বৰ গড়বড় লাগি যায়। মই বস্তুটো বৰ্তমান খুলিলোঁ মই দেখাই আছোঁ আপোনালোকক। প্ৰথমতে চাই লৈ এখন কিবা কাগজ আছে ইয়াৰ ভিতৰত। কিবা কাগজ পাতি দিছে আৰু মানে পাৰ্চেছৰ লগত কিছুমান কাগজ আহে। মই গৰিলা ট্ৰিপড একডাল মানে অৰ্ডাৰ দিছিলোঁ। চাওঁ কিবা আহিছে। প্ৰথমতে ইয়াত কিবা কিবি লিখা আছে আৰু আচলতে পাৰ্চেছটো মোৰ নাম লিখা আছে, যিহেতু এইটো মই গৰিলা ট্ৰিপড এডাল অৰ্ডাৰ দিছোঁ। আচলতে এডাল মানে গৰিলা ট্ৰিপডে হয় এডাল। মই ভিতৰৰ পৰা চাওঁ কি বস্তু দিছে এতিয়া। আচ্ছা, এইডালেই গৰিলা ট্ৰিপড মোৰ বহুত ভাল। আৰু মই চাইছিলোঁ, বহুত চাই চিন্তিখিনি অৰ্ডাৰ দিছিলোঁ, ভাল হ'বই লাগে, যিহেতু মই বহুত মানে হুঁচিয়াৰ হৈ অৰ্ডাৰ দিছিলোঁ। বেছি দামো নহয়,
350 মান হ'ব এনে আৰু এইডাল ট্ৰিপড দেখাত কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব মানে এডাল যেনেকৈ দিয়ে সেনেকৈ হৈ যায় আৰু মানে আপুনি বহুত সুবিধা আছে এডাল যেনেকৈ পাইকে দিয়ে সেনেকৈ হৈ যাব এডাল বহুত ভাল আৰু ধুনীয়া আপুনি যেনেকৈ দিয়ে বা যেনেকৈ দিব বিচাৰে সেনেকৈ হৈ যাব এইটো মানে পাইকে দিবা খুজিলে পাইকে হৈ যাব যে মানে যেনেকুৱা ভাজ দিব খোজে সেনেকুৱা ভাজ হৈ যাব এইটো আৰু আছে ভিতৰত এই ঠোঙাৰ ভিতৰত কি আছে চাই লওঁ আপোনালোকেও চাই থাকক ভিডিঅ'টো চাই ভাল লাগিব কিবা ছেটআপ টেটআপ আছে আৰু লগত মই দেখাই দি আছোঁ ফিটিং কৰি কেনেকৈ ফিটিং কৰিব লাগে ইয়াত এটা নাটো আছে বস্তু এই ছেটআপৰ লগত এইটো বস্তু আছে আৰু আপোনাৰ আছে য'ত মোবাইলটো ৰখা হয় এইটো বস্তু আৰু ইয়াত এটা মানে সৰু চাই ফুটা এটা আছে এই ফুটাটোত এইটো যিটো নাট আছে এইটো ইয়াত সোমাই দিব লাগিব এনেকৈ এইটো মই ফিটিং কৰি দেখাই দি আছোঁ আপোনালোকে চাই থাকক এনেকৈ সোমাই দিব লাগিব এইটো বস্তু টাইট কৰি ল'ব লাগিব যাতে ওলাই নাযায় আৰু এনেকৈ টাইট কৰি ল'ব লাগিব প্লাছ ছেটআপটো মানে ফিটিং কৰিলোঁ মই এনেকুৱা টাইপৰ মানে স্ক্ৰু এটা থাকে বেক চাইডে আপোনালোকে মই ফিটিং কৰি দেখাই দি আছোঁ এইটো বস্তু ইয়াত এনেকৈ এটা মানে হেৰি আছে এটা গ্ৰুপ আছে সেই গ্ৰুপত মানে খুৱাই দিব লাগিব মানে এটা মোবাইলটো এতে খোৱাৰ পিছত ওলাই নাহে বস্তুটো তাৰে পিছফালে এটা মানে চুইচ টাইপৰ এটা বস্তু আছে এইটো টিপি ধৰিব এইটো বস্তু টিপি ধৰিব লাগে এনেকৈ টিপি দিব লাগে আৰু এইটো বস্তু এনেকৈ সোমাই যায় আৰু এইটো বস্তু ওলাব লগা হ'লে এইটো বস্তু টিপি ধৰিব লাগিব এনেকৈ ওলাব পাৰি আৰু এইটো বস্তু টিপি নধৰাকৈ সোমাই দিব পাৰি হেঁচি দিলে বাছ কাপ খাই যাব ইয়াত এনেকৈ ধৰি পিছফালে এনেকৈ ঠেলি দিলে বাছ হৈ গ'ল মানে বহুত প্ৰব্লেম আছিল মানে মোৰ মানে ভিডিঅ' বনাত বহুত অসুবিধা হয় সেইকাৰণে মই মানে ট্ৰিপডডাল আনিব লগা হ'ল আৰু আপোনালোকৰ যদি কিছুমান আপোনালোকৰ চেনেল আছে ট্ৰিপড থাকিলে ভাল আচলতে বা ভিডিঅ' বনাত বহুত সহজ হয় মানে চব কৰিব পাৰি এডাল দি আৰু বা বাইকৰ আগতো বা চাইকেলৰ আগতো আপুনি বুলি যে আছে মোবাইলটো ইয়াত খুৱাই খেনে আচলতে মই এটা বস্তু দেখাই দিওঁ এই ট্ৰিপডডালত যেতিয়া মোবাইলটো ক'ত খুৱাব এইটো বস্তু এনেকৈ অলপ টানিব লাগিব এইটো বস্তু এনেকৈ টানি মোবাইলটো ইয়াত থৈ কিনে এইটো লাহেকৈ হেৰি কৰি দিলোঁ মোবাইলটো ধুনীয়াকৈ ফিটিং কৰি লৈ ল'লোঁ প্ৰথমতে পিছত এনেকৈ দেখাব পাৰিব মোবাইলটো ইয়াত লৈ কিনে এনেকৈ ভিডিঅ' কৰি থাকিলে হ'ল আৰু এনেকৈ বাছ আপুনি য'ত যায় আৰু ধৰাৰ কাৰণে সুবিধা হয় কাৰণ ট্ৰিপড নাথাকিলে এটা অসুবিধা মোবাইলটো অকস্মাত হাতৰ পৰা পিছলৈ পৰিও যাব পাৰে পৰি কিনে মোবাইলটো বাছ ডেমেজ হৈ যাব পাৰে বা বেয়া হৈ যাব পাৰে ক্ৰেছ আহি যাব পাৰে সেইকাৰণে ট্ৰিপড থাকিলে বেছি ভাল আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নতুন চেনেল হয় আপোনালোকে মোক ছাপোৰ্ট কৰিব ময়ো আপোনালোকক ভাল ভাল ভিডিঅ' দিয়াৰ কাৰণে মই চেষ্টা কৰি থাকিম নিশ্চয় আচ্ছা আজিৰ কাৰণে এইখিনিয়ে মই মানে ভিডিঅ'টো বনালোঁ চাওঁ আগলৈকে এই ট্ৰিপডডালৰ সহায়ত কি মই বনাব পাৰোঁ নিশ্চয় ভাল ভিডিঅ' বনাব পাৰিম আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু ধামাকৈ শ্বেয়াৰ কৰিব আজিৰ কাৰণে ইমানখিনি গুড বাই